Hi everyone, welcome to Beauty's Kitchen. Beauty's Kitchenলৈ আপোনালোক সকলোকে মই আদৰণি জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ ঘৰতে বনোৱা পনীৰৰ ৰেচিপি। পনীৰ যিকোনো বেকাৰীতে কিনিবলৈ পোৱা যায়, কিন্তু ঘৰতে বনোৱা পনীৰৰ সোৱাদেই বেলেগ, নহয়নে বাৰু? আহকচোন তেনেহ'লে আজিৰ ৰেচিপিটো আৰম্ভণি কৰোঁ। পনীৰ বনাবলৈ মই লৈছোঁ 1 লিটাৰ গাখীৰ। পনীৰ বনাবলৈ আপোনালোকে যিমান পাৰে ফুল ক্ৰীম মিল্ক ব্যৱহাৰ কৰিব। তেনেকুৱা গাখীৰৰ পৰা অধিক পৰিমাণে পনীৰ বনাব পাৰি। ফুল ক্ৰীম নহ'লেও পনীৰ বনাব পাৰিব, কিন্তু যিমান পৰিমাণৰ পনীৰ ওলাব লাগে সিমান নোলাব। মানে গাখীৰত পানী মিহলি হৈ থাকিব নালাগে। মাজে মাজে এনেদৰে হেতা ব্যৱহাৰ কৰি গাখীৰখিনি লৰাই থাকিব, ৰৈ নিদিব, নহ'লে গাখীৰখিনি তলত লাগি ধৰিব আৰু জ্বলি যাব। তেতিয়া আপোনাৰ পনীৰ ভাল নহ'ব আৰু খাবলৈও ভাল নালাগিব টেষ্টটো। সেইকাৰণে অলপো নৰব, এনেদৰে গাখীৰখিনি লৰাই থাকিব। দেখিছেনে ভালদৰে এয়া মোৰ গাখীৰ উতলি গৈছে, কিন্তু মই আৰু অলপ দেৰি উতলাম যাতে পনীৰ ভাল হয়। সেইকাৰণে অলপ ধৈৰ্য ধৰিব আৰু গাখীৰখিনি ভালদৰে উতলাই থাকিব। আৰু এয়া মই ইয়াত দিছোঁ নেমুৰ ৰস। আপোনালোকে ইচ্ছা কৰিলে ভিনেগাৰ ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই লৈছোঁ নেমুৰ ৰস। নেমুৰ ৰস মই দিম 3 চামুচ, অলপকৈ 30 ml। মোৰ গাখীৰখিনি ভালদৰে উতলি গ'ল আৰু মই এতিয়া নেমুৰ ৰস অলপ সময়ৰ মূৰে এনেদৰে দি থাকিম। দেখিছেনে ধুনীয়াকৈ পনীৰ হ'বলৈ ষ্টাৰ্ট কৰিছে। পানী এক্সট্ৰা হৈ যাব আৰু গাখীৰৰ যিটো চানা সেইটো এক্সট্ৰা হৈ যাব, আৰু সেই চানাটোকে আমি পনীৰ হিচাপে ব্যৱহাৰ কৰিম। এনেদৰে অলপকৈ নেমুৰ ৰস দি গৈ আছোঁ, আৰু এয়া পনীৰ লাহে লাহে মানে চানা তৈয়াৰ হৈছে। দেখিছেনে সুন্দৰভাৱে পানী এক্সট্ৰা হৈ গৈছে। অলপো কিন্তু ৰৈ নিদিব দেই, হেতাখন ব্যৱহাৰ কৰিয়ে থাকিব। মোৰ পনীৰ হৈ গ'ল, মানে চেনা তৈয়াৰ হৈ গ'ল, আৰু এয়া মই লৈছোঁ এখন কটন কাপোৰ, চাফা কাপোৰ। সেইখন মোক কিটচেনৰ কাৰণেহে হয়। আৰু তলত এটা বাতি, ওপৰত এখন চাকনি লৈ মই ইয়াত গাখীৰ আৰু পানীখিনি ইয়াত ঢালি দিলোঁ, আৰু এতিয়া মই ঠাণ্ডা পানী দিছোঁ, হেতাখনেৰে লৰাই লৈছোঁ। আৰু এতিয়া মই এইখিনি ভালদৰে চেপি ল'ম, পানী যাতে একেবাৰে নাইকিয়া হৈ যায়। পনীৰৰ পৰা ভালদৰে চেপি ল'ব। দেখিছেনে এনেদৰে বাতি ওপৰত চাকনি লৈ এনেদৰে মই পনীৰখিনি চেপিম। কাপোৰখন কিন্তু চাফা হ'ব লাগিব। এনেদৰে চেপি ল'ব, ভালদৰে চেপিব যাতে অলপো পানী নাথাকে, নহ'লে পনীৰখিনি ভাল নহ'ব। মই কাপোৰখনেৰে এনেকৈ পনীৰখিনি থৈ তাৰ ওপৰত এখন বেলনা দি দিছোঁ, তলত এখন থাল ৰাখিছোঁ বাৰু, যাতে বেলনাখনেদি এক্সট্ৰা পানীখিনি আঁতৰি যায়। আৰু তাৰ ওপৰত মই ঘৰতে সৰু পটা এখন আছে মোৰ, পটা আৰু সৰু পটা গুটি, দেখি নাহাঁহিব আকৌ দেই। পটাটো দি এনেকৈ ৰাখি দিলোঁ, আৰু অলপ 2 ঘণ্টামান ৰখাৰ পিছত এনেদৰে পনীৰ তৈয়াৰ হৈ গ'ল। মোৰ 1 লিটাৰ গাখীৰৰ পৰা পনীৰ তৈয়াৰ হ'ল 250 গ্ৰাম, অৰ্থাৎ এপোৱা। দেখিছেনে কিমান ছফ্ট হৈছে পনীৰ। এনেদৰে টুকুৰাকৈ কাটি ল'লোঁ, আৰু এয়া মোৰ পনীৰ তৈয়াৰ হৈ গ'ল। একদম টেষ্টি। আপোনালোকে বজাৰৰ পৰাও কিনি আনিব পাৰে, মানে বেকাৰীৰ পৰা, কিন্তু ঘৰতে বনোৱা পনীৰৰ সোৱাদেই বেলেগ। সেইকাৰণে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। আজিলৈ আহোঁ তেনেহ'লে, আকৌ লগ পাম এটা নতুন ৰেচিপিৰ সৈতে। বাই বাই।